নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই মিউচুৱেল ফাণ্ডৰ বিষয়ে আপোনালোকক অলপ আলোচনা কৰিম। মিউচুৱেল ফাণ্ড কি হয়, মিউচুৱেল ফাণ্ডৰ প্ৰকাৰ, মিউচুৱেল ফাণ্ড আমি কিয় ইনভেষ্টমেণ্ট কৰিব লাগে। তো মিউচুৱেল ফাণ্ডটো কি হয়? মিউচুৱেল ফাণ্ডটো হ'ল এটি ব্যৱস্থা য'ত বিনিয়োগকাৰীৰ পৰা টকা সংগ্ৰহ কৰি কিনে সেই টকাটো ফাণ্ড মেনেজাৰৰ সৈতে এটি কোম্পানীৰ ফাণ্ডত ইনভেষ্ট কৰা হয়। ফাণ্ড মেনেজাৰজনে সেই টকাটো বিনিয়োগকাৰীৰ পৰা লৈ কিনে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে। এতিয়া আমি আলোচনা কৰিম মিউচুৱেল ফাণ্ডৰ প্ৰকাৰ সম্বন্ধে। মিউচুৱেল ফাণ্ড কেই প্ৰকাৰৰ হয় আৰু কি কি? মিউচুৱেল ফাণ্ড জেনেৰেলি 3 প্ৰকাৰৰ হয়। প্ৰথম হ'ল ইকুইটি মিউচুৱেল ফাণ্ড, দ্বিতীয় হ'ল ডেট মিউচুৱেল ফাণ্ড, তৃতীয় হ'ল হাইব্ৰিড মিউচুৱেল। তো প্ৰথমত হ'ল ইকুইটি মিউচুৱেল ফাণ্ড। ইকুইটি মিউচুৱেল ফাণ্ড এনেকুৱা এখন ফাণ্ড য'ত নেকি ডাইৰেক্টলি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে। আৰু ছেকেণ্ডটো হ'ল ডেট মিউচুৱেল ফাণ্ড। ডেট মিউচুৱেল ফাণ্ডত কোনো ধৰণৰ শ্বেয়াৰ মাৰ্কেটত পইচা ইউজ কৰা বা ইনভেষ্টমেণ্ট কৰা নহয়। তাত অকল গভৰ্ণমেণ্ট বণ্ড, কৰ্পৰেট বণ্ড, মানি মাৰ্কেট ইত্যাদিত পইচা ইনভেষ্টমেণ্ট কৰা হয়। আৰু তৃতীয়টো হ'ল হাইব্ৰিড মিউচুৱেল ফাণ্ড। হাইব্ৰিড মিউচুৱেল ফাণ্ডটোনো কি হয় বাৰু? হাইব্ৰিড মিউচুৱেল ফাণ্ডটো হ'ল ইকুইটি আৰু ডেপ্টৰ এটা কম্বিনেশ্যন। তাৰ মানে আপুনি ছাপ'জ 100 টকা হাইব্ৰিড মিউচুৱেল ফাণ্ডত যদি ইনভেষ্টমেণ্ট কৰে, তাত ফাণ্ড মেনেজাৰজনে ধৰি লওক 60 টকা আপোনাৰ ইকুইটি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে আৰু 40 টকা ডেট মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে। হাইব্ৰিড মিউচুৱেল ফাণ্ডত জেনেৰেলি ডেট মিউচুৱেল ফাণ্ডতকৈ অলপ বেছি ৰিটাৰ্ণ পোৱা যায় আৰু ইকুইটি মিউচুৱেল ফাণ্ডতকৈ অলপ কম ৰিটাৰ্ণ পোৱা যায়। তো বন্ধুসকল, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি কিনে আমি আটাইতকৈ যিটো ডাঙৰ বেনিফিট পাওঁ সেইটো হ'ল আমি বিনা মেহনতত দেশৰ আটাইতকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকত ইনভেষ্টমেণ্ট কৰিবলৈ আমি এটি সুযোগ পাওঁ। আৰু আমাৰ এই বিনিয়োগটো কোনেনো কৰে বাৰু? আমাৰ এই বিনিয়োগটো আমাৰ বিহাফত ফাণ্ড মেনেজাৰে কৰে। আৰু এটা ডাঙৰ কথা হ'ল যে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি ডাইৰেক্টলি ষ্টক মাৰ্কেটত যিটো ৰিস্ক থাকে সেই ৰিস্কটোৰ পৰা আমি অলপ সুৰক্ষা পাওঁ, কিয়নো আমাৰ যিটো পইচাটো থাকে সেইটো ফাণ্ড মেনেজাৰে আমাৰ বিহাফত ইনভেষ্টমেণ্ট কৰে। আৰু তেখেত এজন ৱেল এক্সপিৰিয়েঞ্চ আৰু এজন প্ৰফেচনেল মানুহ হয়, যিজনে বহুত বছৰ ফাণ্ডৰ সম্পৰ্কে এটা নলেজ থাকে। তো বন্ধুসকল, ৰিস্ক আৰু ৰিটাৰ্ণৰ ভিত্তিত যদি আমি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব যাওঁ, তেতিয়াহ'লে যদি আমি লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰোঁ, তেতিয়া আমি এটি ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা থাকে। আৰু এটি গুৰুত্বপূৰ্ণ কথা হ'ল যে মিউচুৱেল ফাণ্ডক লৈ কিনে বহুত মানুহৰ এটা কনফিউজন আৰু মিছকনচেপশ্যন থাকে যে মিউচুৱেল ফাণ্ডে কিবা স্কিম হয় নেকি, যে মানুহৰ টকা পইচা লৈ পলাই যাব বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে তো কিবা পইচা ডুবি যাব। তেনেকুৱা নহয়, কাৰণ যিটো মিউচুৱেল ফাণ্ড চোৱা চিতাৰ দায়িত্ব আছে সেইটো SEBI অৰ্থাৎ ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া দ্বাৰা মনিটৰ কৰা হয়, যিটো গভৰ্ণমেণ্টৰ এটা বডি হয়। ধন্যবাদ বন্ধুসকল। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এই চেনেলটো ফাইনেন্স ৰিলেটেড আৰু ইনফৰমেশ্যনৰ কাৰণে। জয় অসম, জয় হিন্দ, জয় ভাৰত।